Good morning everyone. আজি আমি তোমালোকৰ lesson number 14 to air is human নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। তোমালোক সকলোৱে নিজৰ কিতাপবোৰ উলিয়াই লেসনটো চাই যাবা। লেসনটো আৰম্ভণি scene 1 অৰ্থাৎ দৃশ্য 1ৰ পৰা আৰম্ভ হৈছে মানে এই লেসনটো লিখাৰ ষ্টাইলটো ৰাইটিং ষ্টাইলটো বা লিখনিটো হৈছে আমাক এখন নাটকৰ হিচাপত দিছে। হেতু কাৰণে আমাৰ আৰম্ভণিটো ইয়াৰ লিখা ষ্টাইলটো চাবা ৰাইটিং ষ্টাইলটো ইয়াৰ কি হৈছে এখন নাটক যেনেকৈ লিখে কোনটো ক্যাৰেক্টাৰে অৰ্থাৎ কোনটো চৰিত্ৰই কেনেকৈ কি ক'ব সেইটো ষ্টাইলতে আমাক এই লেসনটো দিছে। আৰু সেইকাৰণে আৰম্ভণি প্ৰথম দৃশ্যৰ পৰা আৰম্ভ হৈছে scene 1 অৰ্থাৎ দৃশ্য 1 আৰু দৃশ্যটো আৰম্ভ হৈছে ক'ৰ পৰা আহা চাওঁ। The living room in Rashmi's house. Rashmi's friends Rahul, Nitin, Mrinal, Ruby and Radha are chatting. They all have gathered there for Rashmi's birthday. Rashmi enters there in good attire. তাৰমানে দৃশ্যটো আৰম্ভ হৈছে ৰশ্মিহঁতৰ লিভিং ৰুমৰ পৰা। লিভিং ৰুম অৰ্থাৎ যিটো ৰুমত মানুহে বহি মেলি কথা বতৰা পাতে, আমাৰ ড্ৰয়িং ৰুম যিটো আমি আমাৰ ঘৰবোৰত যিটো আমি আমাৰ ভাষাত আমি যিটো কওঁ ড্ৰয়িং ৰুম বুলি। এতিয়া কি হৈছে ৰশ্মিহঁতৰ লিভিং ৰুমত কি হৈছে তাইৰ ফ্ৰেণ্ড ৰশ্মিৰ ফ্ৰেণ্ডছ ৰাহুল, নিতিন, মৃণাল, ৰুবি আৰু ৰাধাই সিহঁতি সকলোৱে মিলি চেটিং কৰি আছে অৰ্থাৎ কথা বতৰা পাতি আছে। They all have gathered there for Rashmi's birthday. আৰু সিহঁতি সকলোবোৰে কিয় gathered হৈছে সকলো gathered মানে হ'ল একেলগ হোৱা বা গোট খোৱা। সিহঁতি কিয় একেলগে gather হৈছে লগ খাইছে কাৰণ সেইদিনাখন ৰশ্মিৰ বাৰ্থডে হয় আৰু যিহেতু ৰশ্মিৰ বাৰ্থডে সেইকাৰণে তাই ৰুমটোত সোমাইছে ইন গুড এটায়াৰ। গুড এটায়াৰ মানে হ'ল এটা ধুনীয়া বা ভাল পোচাক। এটায়াৰ মানে পোচাক। তো আমি সকলোৱে আমাৰ বাৰ্থডে হ'লে ভাল কাপোৰ পিন্ধো নহয়নে? তো সেইকাৰণেও ৰশ্মিয়ে সেইদিনাখন তাই যিহেতু বাৰ্থডে হয় ধুনীয়াকৈ সাজি পাৰি তাই সেই লিভিং ৰুমত আহি সোমাইছে। আৰু লিভিং ৰুমত সোমোৱাৰ লগে লগেই কি হৈছে অল হেপী বাৰ্থডে সকলোৱে তাৰমানে মিলি তাইক বাৰ্থডে উইচ কৰিছে, জন্মদিনৰ শুভেচ্ছা জনাইছে। নিতিন মেনি হেপী ৰিটাৰ্ণছ অফ দিছ ডে। দে প্ৰেজেণ্ট হাৰ এ বুক। আৰু নিতিনেও তেতিয়া তাইক জন্মদিনৰ বিশেষ তাইৰ জন্মদিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু তাৰপিছত সকলোৱে তাইক এখন কিতাপ উপহাৰ হিচাপে দিছে। ৰশ্মি থেংকছ এ লট ফৰ দিছ। ৰশ্মিয়ে তেওঁলোকক ধন্যবাদ জনাইছে, বহুত অশেষ ধন্যবাদ এইটোৰ কাৰণে কৈছে। ৰাহুল প্ৰেজেণ্টছ হাৰ এ নিম চেপলিং। ৰাহুলে তাইক এটা নিম গছৰ পুলি এটা উপহাৰ হিচাপে দিছে। তাৰপিছতে ৰাহুলে কৈছে মে দিছ নিম ব্ৰিং ফ্ৰেছনেছ টু ইয়ৰ লাইফ। ৰাহুলে কৈছে যে তোমাৰ এই গছ পুলিজোপাই তোমাৰ জীৱনলৈ সতেজতা কঢ়িয়াই আনক বুলি ৰশ্মিক শুভেচ্ছা জনাইছে। ৰশ্মি হাউ নাইচ, আই উইল প্লেন দিছ ইন দ্য ফ্ৰণ্ট ইয়াৰ্ড। ৰশ্মি's mother enters wiping her hands on a clean towel. ৰশ্মিয়ে তেতিয়া কি ক'লে গছপুলি ৰাহুলে দিয়া পুলিটোৰ কথা হাউ নাইচ ইমান ভাল। I will plant this in the front yard. তাই কৈছে যে মই এইজোপা পুলি আমাৰ ঘৰৰ সন্মুখৰ আগফালে চোতালতে মানে ৰুম। ইয়াৰ্ড মানে হ'ল বাৰী। তো আমাৰ আগফালৰ বাৰীজোপাতে ৰুম বুলি তাই ক'লে। সেইটো টাইমতে কি হ'ল ৰশ্মিৰ মাকে ৰশ্মিৰ মাক সোমাই আহে কি কৰে ৱাইপিং মানে মোচা, হাত মুচি হাৰ হেণ্ডছ হাতখন মুচি অনেক ক্লিন টাৱেল এখন চফা টাৱেলত হাতখন মুচি ৰুমটোলৈ সোমাই আহিছে লিভিং ৰুমটোলৈ। মাকে হাতখন কিয় মুচি আহিছে কাৰণ যিহেতু আজি তাইৰ ৰশ্মিৰ বাৰ্থডে হয় তো বহুতখিনি কাম কৰি থাকিবলগীয়া হৈছে সেইটো দেখুৱাবলগীয়া হৈছে তো সেইকাৰণে হাতখন মুচি আহিছে। Come children, at first do take some food, later on you can have a good chat. মাকে কি কৈছে যে আহা ল'ৰা ছোৱালীসকল তোমালোকে প্ৰথমতে খাই লোৱা, তাৰপিছত খোৱাৰ পিছত কি কৰিব পাৰিবা কৈছে later on you can have a good chat. খাই বৈ মেলি তোমালোকে ভালদৰে কথা পাতিব পাৰিবা। ৰাহুল you are great and I am so hungry. ৰাহুলে তেতিয়া কি কৈছে যে আপুনি বৰ মহান দেই আণ্টি, মানে আপুনি বৰ ভাল আণ্টি এনেকৈ কৈছে I am so hungry, মোৰ বৰ ভোক লাগি আছে।
অল আৰু গোটেইবোৰে সকলোৱে মিলি এতিয়া কি ক'লে উই আৰ টু আমিও আমাৰো বহুত ভোক লাগি আছে মানে সেইটো কৈছে আমাৰো ৰাধা মিনি হেজ নট য়েট কাম আই শ্বুড ৱেইট ফৰ হাৰ এতিয়া ৰাধাই এতিয়া কি কৈছে সিহঁতৰ লগৰ মিনি যে এতিয়ালৈকে আহিয়ে পোৱা নাই বুলি কৈছে মিনি হেজ নট য়েট কাম তাৰ মিনি দেখোন এতিয়ালৈকে আহিয়ে পোৱা নাই আই শ্বুড ৱেইট ফৰ হাৰ মই তাইৰ কাৰণে ৰৈ দিয়াটোৱে ভাল হ'ব বুলি কৈছে এতিয়া ৰশ্মিয়ে এতিয়া কি কৈছে ৰশ্মি ৰিফিউজ টু এটেণ্ড দ্য পাৰ্টি তাই পাৰ্টি এটেণ্ড কৰিবলৈ অৰ্থাৎ সেই তাই ৰশ্মিৰ যিটো বাৰ্থডে পাৰ্টি দিছে সেই পাৰ্টিটোত মানে উপস্থিত থাকিবলৈ তাই অমান্তি হ'ল দ্য ডে আই ৱেণ্ট টু হাৰ হাউচ ফৰ গিভিং দ্য ইনভিটেশ্যন যোনদিনাখন তাই গৈছিলে ইনভিটেশ্যন দিবলৈ অৰ্থাৎ নিমন্ত্ৰণী দিবলৈ তাইৰ ঘৰত আহিবলৈ তাই সেইদিনাখনে অমান্তি হৈছিল যে মই নাহোঁ বুলি আচলতে তাইক কৈ দিছিল অল আৰু গোটেইখিনি এতিয়া মানে আচৰিত হয় দে আৰ শ্বক তেওঁ মানে আচৰিত হৈ গ'ল হোৱাই এতিয়া চবেই সুধিছে যে কিয় মৃণাল she does not want to mix up with friends she likes to stand aloof from her friends especially from our group এতিয়া মৃণালে কি ক'লে যে তাই she does not want to mix up with friends তাই আমাৰ লগৰখিনিৰ লগত তাই মিক্স আপ হ'ব নিবিচাৰে মিলি থাকিবলৈ নিবিচাৰে মানে ভালকৈ আমাৰ লগৰখিনিৰ লগত মিক্স আপ হ'ব নিবিচাৰে মানে মিলি থাকিব নিবিচাৰে she likes to stand aloof from her friends aloof মানে হ'ল অলপ পৃথককৈ থকা অলপ আঁতৰি থকা তো কি কৈছে যে তাই ভাল পায় অলপ আঁতৰি থাকে তাই নিজৰ মানে সেই বন্ধু বান্ধৱীসকলৰ পৰা অলপ আঁতৰি থাকি ভাল পায় স্পেচিয়েলি ফ্ৰম আৱাৰ গ্ৰুপ তাৰমানে বিশেষকৈ আমাৰ গ্ৰুপৰ পৰা তেতিয়া ৰুবিয়ে কৈছে কি চামথিং ইজ ৰং ৰুবিয়ে তাই নিজকে ক'লে কিবা এটা তাৰমানে গণ্ডগোল হৈছে কিবা এটাতো ভুল হৈছে বুলি কৈ তাই ক'লে ইগনৰিং মিনিজ এবচেঞ্চ দে এনজয় দ্য পাৰ্টি ভেৰি মাছ মিনিৰ এবচেঞ্চটো মিনি যে নাই সেইটো ইগন'ৰ কৰিছে মানে কথাটো গুৰুত্ব দিয়া নাই অৱহেলা কৰিছে আৰু মানে কথাটো গুৰুত্ব নিদি তেওঁলোকে কি কৰিলে সেই বাৰ্থডে পাৰ্টিটো যিটো বাৰ্থডে পাৰ্টি হৈ আছিল সেইটো বহুত ভালকৈ এনজয় কৰিলে ফূৰ্তি কৰিলে ৰশ্মিজ মাদাৰ এনজয়জ দ্য চাটিং অফ চিলড্ৰেন ৰশ্মিৰ মাকে সেই ল'ৰা ছোৱালীবোৰে যিবোৰ কথা পাতিছে সেই কথা বতৰাবোৰ মানে তেওঁ খুব মানে এনজয় কৰিলে ভাল পালে ফূৰ্তি পালে Ruby seems to remain a little indifferent to her friends আৰু ৰুবিক কেনেকৈ থকা দেখা গ'ল অলপমান ইনডিফাৰেণ্ট মানে অকণমান মন চন মাৰি থকা অলপ উদাস হৈ থকা নিচিনাকৈ তাইক থকা দেখা গ'ল বাকীখিনি লগৰখিনিৰ লগত বা লগৰখিনিৰ তুলনাত এতিয়া আহিলে চিন 2 তাৰমানে দৃশ্য 1 শেষ হ'ল এবাৰ দৃশ্যাংশ 2 কি হ'ব আৰু সেই দৃশ্যটো ক'ত আৰম্ভ হৈছে মিনিজ হাউচ হাৰ মাদাৰ Mrs. Borua is sitting in the veranda, reading a newspaper. Ruby opens the gate and slowly walks towards the house. Mrs. Borua does not notice her. কি হৈছে দৃশ্যাংশটোত মিনি হাউচ ৰুবি তাৰমানে মিনিৰ হাউচলৈ গৈছে মিনিহঁতৰ ঘৰলৈ গৈছে আৰু মিনিহঁতৰ ঘৰৰ কি হৈছে আগফালে হাৰ মাদাৰ মিনিৰ মাকে মিছেছ বৰুৱাই আগফালৰ বাৰাণ্ডাতে বহি নিউজ পেপাৰ পঢ়ি আছে ৰুবিয়ে গেটখন খুলিলে ৰুবিয়ে অপেন্স দ্য গেট ৰুবিয়ে গেটখন খুলিলে আৰু শ্ল'লি ৱাকছ টুৱাৰ্ডছ দ্য হাউচ আৰু লাহেকৈ সেই ঘৰটোৰ ফালে খোজ কাঢ়িলে মিছেছ বৰুৱাই তেতিয়ালৈকে তাইক নটিচে কৰা নাছিল মানে মনেই কৰা নাছিল ৰুবি হেল্ল' আণ্ট ৰুবিয়ে তেতিয়া মিছেছ বৰুৱা অৰ্থাৎ মিনিৰ মাকক মাতিছে যে হেল্ল' আণ্টি সম্ভাষণ জনাইছে মিছেছ বৰুৱা ৰুবি প্লিজ কাম হাউ আৰ ইউ এতিয়া মিছেছ বৰুৱাই তাইক চাই দিছে ৰুবি তুমি দেখোন বুলি কৈছে প্লিজ কাম আহা মাতিছে হাউ আৰ ইউ তোমাৰ কেনেকুৱা তাই মিছেছ বৰুৱাই সুধিছে ৰুবি আই এম ফাইন ইজ মিনি এট হোম আই হেভ কাম টু চি হাৰ আই মিন ৱান্ট টু ডিছকাছ এ ডিফিকাল্ট চেপ্টাৰ উইথ হাৰ এতিয়া ৰুবিয়ে এতিয়া কৈছে যে মই ভালেই আছোঁ মিনি ঘৰত আছেনে মই মিনিক লগ কৰিব আহিছোঁ বা মই মিনিক লগ ধৰিব আহিছোঁ আই মিন অৰ্থাৎ তাই মানে ক'ব বিচাৰিছিলে যে মই মিনিৰ লগত এখন ডিফিকাল্ট মানে কঠিন এটা লেচন বা চেপ্টাৰ সকলোৱে গম পাইছা অধ্যায় তো এটা ডিফিকাল্ট মানে কঠিন অধ্যায় এটা তাইৰ লগত মই আলোচনা কৰিবলৈ আহিছোঁ বুলি মাকক জনালে ৰুবিয়ে মিছেছ বৰুৱাই কৈছে যে দিছ ডেজ শ্বি ইজ ৱৰ্কিং হাৰ্ড ফৰ দ্য এক্সামিনেশ্যন এইকেইদিন তাই মিছেছ বৰুৱাই এতিয়া কৈছে যে শ্বি ইজ ৱৰ্কিং হাৰ্ড ফৰ দ্য এক্সামিনেশ্যন এইকেইদিন বৰ মানে কষ্ট কৰি আছে এক্সামিনেশ্যনৰ কাৰণে মানে পৰীক্ষাৰ কাৰণে তাই বৰ কষ্ট কৰি আছে বুলি কৈছে নেক্সট
Ruby, after 15 days our examination starts, so we have to. এতিয়া ৰুবিয়ে কি ক'লে যে আমাৰ আৰু 15 দিনৰ পাছত আমাৰ এক্সামিনেশ্যন ষ্টাৰ্ট হ'ব, আমাৰ পৰীক্ষা ষ্টাৰ্ট হ'ব, মানে সেইটো কাৰণে আমি কষ্ট কৰিবই লাগিব, চ' উই হেভ টু, আমি মানে এইকেইদিন কষ্ট কৰিবই লাগিব বুলি ক'লে। মিছেছ বৰুৱা, ইটছ ভেৰি গুড, গ' মিনি ইজ ইন হাৰ ৰুম। তাৰপিছত এইটো বৰ ভাল কথা দেই, যোৱা মিনি তাইৰ ৰুমতে আছে বুলি ক'লে। ৰুবি স্মাইলছ এট হাৰ এণ্ড ৱাকছ এলং দ্য corridor. She knocks at the door. From inside the room come the words. তাৰমানে তেতিয়া ৰুবিয়ে মিনিৰ মাকৰ লগত এইবোৰ কথা বতৰা পতাৰ পিছতে ৰুবিয়ে মাকলৈ এটা হাঁহি দেখুৱালে আৰু তাই সেই কৰিডৰৰ লগে লগে তাই ভিতৰলৈ সোমাই গ'ল আৰু গৈ ৰুবিয়ে মিনিৰ দুৱাৰত নক কৰিলে, টুকটুকালে অৰ্থাৎ। তাৰপিছতে আৰু ভিতৰৰ পৰা তেতিয়া মানে মাত এটা ওলাই আহিলে, মিনিয়ে মাতিছে, হুজ দেয়াৰ, কোন আছে সেইফালে বাহিৰত, মানে কোনে মাতিছে, আছে, ইটছ মি ৰুবি। ৰুবিয়ে ক'লে যে মই হয় ৰুবি। মিনি আনবল্ডছ দ্য ড'ৰ, চি লুকছ ভেৰি ডাল এণ্ড গ্লুমি। মিনিয়ে আনবল্ড মানে দৰজাৰ হুক খুলি দিলে আৰু তাইক দেখিবলৈ কেনেকুৱা লাগিছে, চি লুকছ ভেৰি ডাল মানে মৰহি থকা নিচিনা, মানে অনুজ্জ্বল, মানে উজ্জ্বল দেখুওৱা নাই, মানে মৰহি থকা অনুজ্জ্বল টাইপ দেখিছে, আৰু গ্লুমি মানে গোমা বিষণ্ণ, মানে মন চনবোৰ দুখ লাগি থাকিলে আমাৰ মুখবোৰ যেনেকুৱা হয় বা তেনেকুৱা ধৰণৰ তাইক দেখিবলৈ লাগিছে। মিনি, কাম ৰুবি চিট হিয়াৰ। এতিয়া মিনিয়ে মাতিলে যে ৰুবি আহা ইয়াতে বহা। Ruby finds the atmosphere of the room very suffocating. The light is off, curtains drawn. আৰু ৰুবিয়ে সোমোৱাৰ লগে লগে তাৰ এটমস্ফিয়াৰ অৰ্থাৎ ৰুমটোৰ পৰিৱেশটো বহুত ছাফোকেটিং পালে। ছাফোকেটিং অৰ্থাৎ উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ নিচিনা, মানে লাইটবোৰ বন্ধ হৈ আছে, কাৰ্টেইনছবোৰ পৰি আছে, কাৰ্টেইন অৰ্থাৎ পৰ্দাবোৰ, ৰুমৰ পৰ্দাবোৰ পৰি আছে, আন্ধাৰ হৈ আছে, আৰু তাই সেইটো কাৰণে উশাহ লোৱাত অলপ কষ্ট পালে, আৰু সেইটো কাৰণে তাই কি কৰিলে, ৰুবিয়ে চিঞৰি দিলে, হে ছুইচ অন দ্য লাইট, হোৱাট দ্য হেল ইজ গয়িং অন হিয়াৰ। তাৰপিছত লাইটটো অন কৰা, ইয়াত কি হৈ আছে এইবোৰ বুলি কৈ তাই মানে চিঞৰি দিলে, আৰু চিঞৰাৰ লগে লগে কি কৰিলে, ছেইং দিছ চি ড্ৰ'জ বেক অল দ্য কাৰ্টেইনছ এণ্ড অপেনছ দ্য উইণ্ড'জ এণ্ড লেটছ ফ্ৰেছ এয়াৰ কাম ইন থ্ৰু। আৰু তাই কি কৰি দিলে, সেইখিনি কথা কোৱাৰ লগে লগে লগালগ পৰ্দাবোৰ দাঙি দিলে আৰু খিৰিকীবোৰ খুলি দিলে, যাতে বাহিৰৰ ফ্ৰেছ এয়াৰ অৰ্থাৎ সতেজ বতাহ সোমাই আহিব পাৰে। মিনি শ্বাটছ ডাউন দ্য কম্পিউটাৰ। মিনিয়ে কম্পিউটাৰটো বন্ধ কৰি দিলে। এতিয়া মিনিয়ে ক'ব, ষ্ট্ৰেচিং আউট দ্য হেণ্ডছ এণ্ড য়াউনিং, ইউ হেভ স্পইল্ড দ্য মুড অফ ৱাচিং দ্য ফিল্ম। এতিয়া কি কৰিছে, ষ্ট্ৰেছ কৰিছে। আমি যেনেকৈ আমি বহুত দেৰি ক'ৰবাত চিটত বহি থাকিলে আমি নিজৰ গাটো ষ্ট্ৰেছ কৰোঁ নাই অকণমান ভাগৰ পেলাবলৈ, তো তেনেকৈ তাই নিজৰ গাটো মানে ষ্ট্ৰেছ কৰিছে, ভাঙি পাতি দিছে, মানে অকণমান ইফালে সিফালে কৰিছে, তাই হাত চাতবোৰ মানে এনেকৈ মেলি ভাঙিছে, আৰু য়াউনিং মানে হামি অৱা, তো তাই হামি মাৰি তাই নিজৰ গাটো অকণমান টানি টনি দিছে আৰু কৈছে যে ইউ হেভ স্পইল দ্য মুড অফ ৱাচিং দ্য ফিল্ম। তুমি মোৰ স্পইল মানে ধ্বংস কৰি দিয়া, নষ্ট কৰি দিয়া বা হানি কৰা। তো তাই কি কৈছে যে তুমি মোৰ মুডটো এখন মুভি চোৱাৰ যিটো মই মুড বনাই লৈছিলোঁ, সেই মুডটো তুমি মোৰ স্পইলে কৰি দিলা, মানে একেবাৰে নষ্টই কৰি দিলা। আছে ৰুবি, আন ছেইড ডেট ইউ ৱেৰ ষ্টাডিং বাট ইউ আৰ, তেওঁ কৈছে যে আণ্টিয়েতো কৈছিলে তুমি পঢ়ি আছা বুলি, কিন্তু তুমি দেখোন তেনেকৈ আছে। মিনি, ৱাচিং এ হৰৰ ফিল্ম ভেৰি ৰিলাক্টেণ্টলি। মিনিয়ে এতিয়া ক'লে যে মই এখন মানে হৰৰ ফিল্ম মানে ভূতৰ এখন মুভি বা ফিল্ম এখন চাই আছিলোঁ, ভেৰি ৰিলাক্টেণ্টলি মানে অনিচ্ছুকভাৱে, তাৰমানে তাই ক'বলৈ মন নাছিল, মানে কৈছে আৰু। ৰুবি, মিনি ইউ শ্বুড নট ৱাচ দিছ কাইণ্ডছ অফ ফিল্মছ, দিছ গিভ ন' পজিটিভ মেছেজ। এতিয়া ৰুবিয়ে কৈছে যে মিনি তুমি এনেকুৱা ধৰণৰ চিনেমা চোৱাটো ভাল কথা নহয়, এনেকুৱা ধৰণৰ চিনেমাই একো পজিটিভ মেছেজ নিদিয়ে, মানে সঁচা কথা, এখন ভূতৰ মুভিৰ পৰা তুমি কেতিয়াও এখন পজিটিভ মেছেজ নোপোৱা, কাৰণ সঁচা ভূত নাই, আৰু আমি যদি ভূতৰ মুভি চাবলৈ লওঁ তো আমাৰ এনেকুৱা লাগিব যেন আমাৰ কাষত ভূত আছে, আৰু এনিটাইম আমি ভয় কৰি থাকিম, আৰু ভয় কৰি থাকিলে আমি সুস্থভাৱে থাকিব নোৱাৰিম বা সুস্থভাৱে কথা বতৰাবোৰ চিন্তা কৰিব নোৱাৰিম। সেইকাৰণে ৰুবিয়ে তাইক কৈছে যে তুমি এনেকুৱা ধৰণৰ মুভি বা চিনেমা চোৱাটো ভাল কথা নহয়। মিনি, ইউ আৰ ছ' উইক। মিনিয়ে কৈছে তুমি বৰ দুৰ্বল দেই, আই এনজয় ইট, ইট গিভছ মি মাছ থ্ৰিল এণ্ড এক্সাইটমেণ্ট। তাই কৈছে যে তুমি বৰ দুৰ্বল দেই, মই ভাল পাওঁ চাই, মই এনজয় কৰোঁ, মই ফূৰ্তি পাওঁ, ইট গিভছ মি মাছ থ্ৰিল। আৰু এইখনে মোক কি কৰে বুলি কৈছে, এই হৰৰ মুভিবোৰ চালে থ্ৰিল মানে ৰোমাঞ্চক হয়, মানে পূৰা আৰু এক্সাইটেড হৈ যায়, এক্সাইটেড মানে পূৰা ভাল লাগি যোৱা,
ৰোমাঞ্চ পোৱাম। তো তাই মানে পূৰা উৎসাহিত হৈ যায় আৰু পূৰা একদম ৰোমাঞ্চিত হৈ যায় এইবোৰ মুভি চাই বুলি কয় তাইক কৈছে, ৰুবিক কৈছে। ৰুবি, হেভ ইউ ফৰগটেন ডেট উই আৰ গোয়িং টু টেক এক্সামিনেশ্যন জাষ্ট আফটাৰ 15 days? ৰুবিয়ে কৈছে যে তুমি পাহৰি গ'লা নেকি যে আমাৰ আৰু 15 দিনৰ পাছত এক্সামিনেশ্যন আহি আছে, যে পৰীক্ষা আমাৰ হ'বলৈ আহি আছে। মিনি, just don't spoil the mood, to keep silence. Minnie becomes a little irritated. মিনিয়ে মানে ইৰিটেটেড হৈ গৈছে, মানে আমনি পাই গৈছে। আৰে কি পঢ়াৰ কথা কৈ আছা, মই মুভি চাই আছোঁ আৰু তুমি মানে মোৰ মুডটো স্পইল কৰি গৈ আছা। তাই মানে সেইকাৰণে কৈছে যে মোৰ মুডটো আৰু স্পইল নকৰিবা, মানে মোৰ মুডটো আৰু নষ্ট নকৰিবা, মনে মনে থাকা বুলি কৈ তাই ইৰিটেটেড হৈ গৈছে মিনিত। ৰুবি, চৰি আই এম লিভিং। ৰুবিৰো মানে বেয়া লাগিছে বা খং উঠিছে, তাই ইমান ভাল কথা কৈছে আৰু তাই এনেকুৱা ইৰিটেটেড হৈ যদি যায় আৰু তাইক একো মাত নামাতিবলৈ বুলি কয়, তো ৰুবিৰো বেয়া লাগিছে। তো তাই ক'লে যে চৰি, চৰি মাফ কৰি দিবা, মানে চৰি ক্ষমা কৰিবা, আই এম লিভিং, মই গৈছোঁ বুলি কৈ তাই গুচি গ'ল। আৰু মিনি অ'কে, নট পেইং এনি হিট। তো মিনিয়েও হ'ব ঠিক আছে বুলি ক'লে। তাই বৰ বেছি গুৰুত্ব নিদিলে, কাৰণ মিনিৰ এতিয়া পঢ়াত একেবাৰে মন নাই, তাই এতিয়া চিনেমা চোৱাত গুৰুত্ব দি আছে। তো সেইকাৰণেও মানে ৰুবিৰ কথাবোৰ তাই ইৰিটেটহে হ'লে ৰুবিৰ কথাবোৰত, আৰু তাই গুচি যোৱাটোতে তাই ভাল পালে। ৰুবি ষ্টেপ আউট অফ দ্য ৰুম ফিলিং ভেৰি বেড। She hears some rattling of cups and saucers coming from the kitchen and gets that Minnie's mother is busy in the kitchen. তাই যেতিয়া মানে ৰুমৰ পৰা ওলাই আহিলে তেতিয়া তাই বহুত ফিলিং ভেৰি বেড, তাই বেয়া ফিল কৰিছে, কাৰণ ৰুবিৰ ওচৰলৈ তাই আহিছিলে পঢ়ি আছে বুলি গম পাইছে, দেখিছে যে ৰুবিয়ে আহিছিলে মিনিৰ ওচৰলৈ, তাই পঢ়ি আছে বুলি গম পায়, কিন্তু দেখিছে মিনি ইয়াত মুভি চাই আছে। তো তাই সেইকাৰণে মন চনবোৰ তাই ভাল নালাগিল। তাই যেতিয়া নামি আহিছিল তেতিয়া কি হৈছে, ৰুবি হিয়াৰ চাম ৰেটলিং অফ কাপছ। ৰেটলিং মানে শব্দ, কিছুমান মানে যিকোনো বস্তুৰ যেতিয়া শব্দ বাজে, তো সেই বাজোৱাৰ শব্দটোক ৰেটলিংছ বুলি কয়। ইয়াত ৰেটলিংছ তাই কিহৰ, কাপ আৰু চচাৰ। কাপ মানে আমি গম পাইছোঁ সকলোৱে, কাপ চচাৰ মানে প্লেট, কাপ আৰু প্লেটৰ মানে সেই কিটচেনত আছে, অৰ্থাৎ পাকঘৰত মাকে কাম কৰি আছে আৰু সেই কামৰ সেই বাচন বৰ্তনৰ শব্দবোৰ তাই শুনিবলৈ পালে, অৰ্থাৎ মাকে আৰু তাই গম পালে যে সেইটোৰ পৰা যে মাকে পাকঘৰত কামত ব্যস্ত হৈ আছে বুলি। এতিয়া আমি চাম চিন নম্বৰ 3, অৰ্থাৎ দৃশ্যাংশ 3। দৃশ্যাংশ 3টো ক'ত আৰম্ভ হৈছে, দ্য এক্সামিনেশ্যন ইজ অভাৰ। তাৰমানে সেই 15 দিনৰ পাছত যিহেতু সিহঁতৰ এক্সাম আছিল, সেই এক্সাম অভাৰ হ'ল। দ্য লেজাৰ টাইম ইন দ্য স্কুল। এতিয়া মানে স্কুলত আজৰি সময়, ইমান পঢ়া শুনাৰ সময় নহয়। ৰাহুল, নিতিন, ৰুবি এণ্ড ৰশ্মি আৰ অল ছিটিং ইনচাইড দেয়াৰ ক্লাছৰুম। ৰাহুল, নিতিন, ৰুবি আৰু ৰশ্মিয়ে গোটেইকেইটাই ক্লাছৰুমৰ ভিতৰত বহি আছে। ৰুবি ছিমছ টু বি এবজৰ্ব ইন ডিপ থটছ। ৰুবিয়ে তাইক দেখা গৈছে এখিনি গভীৰ কিছুমান চিন্তাৰ ভাৱনাত মানে ডুবি থকা তাইক দেখা গৈছে। অল অফ দেম আৰ ৱেইটিং ফৰ দ্য ৰুম টু বি ডিজাৰ্টেড। আৰু গোটেইকেইটাৰে মানে ৰুমটো কেতিয়া খালী হ'ব তালৈ মানে ৱেইট কৰি আছে, ৰৈ আছে। নিতিন, ৰুবি, ইউ ছেইড ডেট ইউ ৱেৰ গোয়িং টু টেল আছ ছামথিং, হোৱাটছ ডেট? তো তেতিয়া নিতিনে কৈছে যে ৰুবি, তুমি আমাক কিবা এটা ক'ম বুলি কৈছিলা, কি কথা? ৰাহুল, ইউ ছিম টু বি ৱৰিড। ৰাহুলে কৈছে যে তোমাক দেখাত তুমি চিন্তনীয় হৈ আছা যেন লাগিছে, চিন্তা কৰি আছা যেন লাগিছে, কি হ'লনো কথাটো? তাই সুধিছে। ৰশ্মিয়ে এতিয়া সুধিছে, এনি প্ৰব্লেম? কিবা প্ৰব্লেম হ'ল নেকি, কিবা অসুবিধা আছে নেকি, এনেকৈ সুধিছে। ৰুবি, য়েছ ভেৰি বিগ। চি গেজ ডাউন এট দ্য ফ্ল'ৰ। তাই এতিয়া কৈছে যে হয়, বহুত ডাঙৰ এটা প্ৰব্লেম, বহুত ডাঙৰ বুলি কৈছে প্ৰব্লেমটো। আৰু তাই ক'লৈ চাই আছে, গেজ মানে একেৰাহে থৰ লাগি চোৱা। তাই তলৰ সেই ফ্ল'ৰখনলৈ, অৰ্থাৎ পকালৈ তললৈ থৰ লাগি চাই ৰ'ল। ৰশ্মি, অ' কাম অন, উইল ইউ ছে? এতিয়া কৈছে মানে কোৱা আৰু, এতিয়া ক'বানে তুমি, এনেকৈ সুধিছে। ৰুবি, মিনি ইজ চুন গোয়িং টু বি ৰুইনড। তেওঁ কৈছে যে মিনিয়ে খুব সোনকালেই ধ্বংস হ'বলৈ গৈ আছে। নিতিন, ড'ন্ট ছে এনিথিং এবাউট হাৰ, ছি হেজ চেঞ্জ কমপ্লিটলি এ লিটল এগ্ৰেছিভলি। তেতিয়া নিতিনে এতিয়া মিনিৰ কথা কোৱাৰ লগে লগে কৈছে যে তাইৰ কথা আৰু নক'বা, ছি হেজ চেঞ্জ কমপ্লিটলি, তাই মানে সলনি হৈ গৈছে, সম্পূৰ্ণভাৱে সলনি হৈ গৈছে বুলি কৈছে। এ লিটল এগ্ৰেছিভ মানে অকণমান খং ভাৱেৰে কোৱা। তাই মানে তাইৰ কথা শুনাৰ লগে লগে নিতিনৰ মানে অকণমান খং উঠিছে, আৰু সি কৈছে যে তাইৰ কথা নক'বা আৰু, তাই সম্পূৰ্ণ চেঞ্জ হৈ গৈছে, তাই সলনি হৈ গৈছে। ন' নিড টু মেনশ্যন হাৰ নেম ইন আৱাৰ ডিছকাশ্যন,
এতিয়া কৈছে যে তাইৰ নামটো আমাৰ ডিছকাশ্যন আমাৰ এই আলোচনাত তাইৰ নামটো নভৰাবা বুলি কৈছে বা মেনশ্যন নকৰিবা উল্লেখ নকৰিবা দিছ ডেইজ she does not even look at us she thinks herself to be more intelligent than anybody else আজিকালি তাই আমাৰ ফালে একেবাৰে ঘূৰিও নাচায় she thinks herself to be more intelligent than anybody else আৰু তাই কি ভাবে নিজকে সকলোতকে মানে চবতকে তাই more intelligent ভাবে অকমান বহুত জ্ঞানী বুলি ভাবে Rahul, she has made friends with Anu, Akash and Nipu. Always stay close with them. তাই এতিয়া কৈছে যে তাই এতিয়া অনু আকাশ আৰু নিপুৰ লগত বন্ধুত্ব কৰি লৈছে আৰু এনিটাইম তেহঁতৰ লগতেই ক্ল'জ হৈ থাকে মানে লগতেই থাকে এনিটাইম ৰশ্মি she has started a bad habit of talking inside the classroom. Earlier she was not so. ৰশ্মি এতিয়া কৈছে যে তাই এটা বেয়া অভ্যাসো গঢ়ি তুলিছে আৰু সেইটো হৈছে ক্লাছৰুমৰ ভিতৰত কথা পাতি থকাটো আগতে তাই এনেকুৱা নাছিল বুলি কৈছে earlier she was not so আগতে তাই তেনেকুৱা নাছিল ৰাহুল not at all in fact she was a very good girl নাছিলতো তাই আনকি তাই এজনী বহুত ভাল ছোৱালী আছিল বুলি ৰাহুলে কৈছে ৰুবি একজেক্টলি এতিয়া ৰুবিয়ে কৈছে যে সেইটোৱে that's the point I want to emphasize সেইটোৱে মই যিটো মানে এতিয়া emphasize কৰিব বিচাৰিছোঁ এম্ফেচাইজ অৰ্থাৎ গুৰুত্ব দিয়া যে মই সেইটো পইণ্টে এতিয়া গুৰুত্ব দিব বিচাৰিছোঁ The companions she keeps are to blame. In the last class test, she got very poor marks in almost all subjects. তাই যিখিনি লগৰ আছে সেইখিনিয়ে আচলতে দুখী বা সিহঁতি অকণমান মানে বেয়া ইন দ্য লাষ্ট ক্লাছ আৰু লাষ্ট ক্লাছ টেষ্টত তাই বহুত বেয়া মাৰ্কছ পাইছে প'ৰ মাৰ্কছ মানে বৰ কম মাৰ্ক পাইছে ইন অলমষ্ট অল দি ছাবজেক্টছ প্ৰায় সকলোবোৰ ছাবজেক্টতেই তাই বৰ কম মাৰ্কছ পাইছে কম নম্বৰ পাইছে ৰশ্মি Today in the morning she complained of a headache when our teacher asked her to solve a sum on the board. ৰশ্মিয়ে কৈছে যে আজি ৰাতিপুৱা যেতিয়া আমাৰ ছাৰে আমাৰ টিচাৰে অৰ্থাৎ আমাৰ শিক্ষকগৰাকীয়ে যেতিয়া তাইক এটা ছাম অৰ্থাৎ এটা অংক ছল্ভ কৰিবলৈ অৰ্থাৎ সমাধান কৰিবলৈ যেতিয়া তাইক মাতিলে বৰ্ডলৈ তেতিয়া তাই কি বুলি কমপ্লেইন কৰিলে তাই এটা কমপ্লেইন মানে আমি সকলোৱে জানো কমপ্লেইন মানে অভিযোগ বা আপত্তি হয় নাই তো তাই অভিযোগ বা আপত্তি কৰিলে যে তাই নোৱাৰে মানে চামটো কৰিব অৰ্থাৎ অংকটো কৰিব কিয় কাৰণ তাই এটা মূৰৰ বিষ হৈছে আৰু তাই সেইটো কৰিব নোৱাৰে বুলি কমপ্লেইন কৰিলে অৰ্থাৎ অভিযোগ কৰিলে ৰাহুল she is also started lying in a surprising tone ৰাহুলে কি কৈছে যে তাই দেখোন মিছা কথা ক'বলৈও আৰম্ভ কৰিলে এটা ছাৰপ্ৰাইজিং টোনত এটা আচৰিত সুৰত সি ক'বলৈ ল'লে তাই দেখোন মিছা কথাও ক'বলৈ ল'লে এনেকৈ ৰুবি I think it's not a lie people might get this after watching a horror film ৰুবিয়ে কৈছে যে I think মই ভাবোঁ এইটো মিছা কথা নহ'বও পাৰে কাৰণ people মানে মানুহে after watching a horror film এখন ভূতৰ চিনেমা চোৱাৰ পিছত মানে মানুহৰ মূৰৰ বিষ হ'বও পাৰে কাৰণ ৰুবিয়েতো জানে যে তাই হৰৰ ফিল্ম চাই বুলি অৰ্থাৎ ভূতৰ চিনেমা তাই চাই বুলিতো জানে তো সেইকাৰণে ৰুবিয়ে কৈছে যে তাই কোৱা কথাটো মিছা নহ'বও পাৰে কাৰণ ভূতৰ মুভি এখন চোৱাৰ পিছত মানুহৰ মূৰৰ বিষ হ'বও পাৰে নিতিন being very curious what do you mean নিতিনে মানে being curious মানে আচৰিত হৈ জানিবলৈ উৎসুক হৈ কৌতূহলী হৈ মানে সি সুধিছে what do you mean তুমি কি ক'ব বিচাৰিছা Rashmi, some days ago I got an information that Minnie and her friends exchanged different types of VCDs and books and many other things secretly. I have said it to Ruby, haven't I? ৰশ্মিয়ে কি কৈছে যে কেইদিনমানৰ আগত মই এটা খবৰ পাইছিলোঁ যে মিনি আৰু তাইৰ লগৰখিনিয়ে ডিফাৰেণ্ট টাইপছ অফ VCD অৰ্থাৎ বিভিন্ন ধৰণৰ VCD আমি সকলোৱে চিনি পাওঁ মানে CD কেছেটবোৰ হয়নে যিবোৰ চিনেমাত উপলব্ধ থাকে আৰু বিভিন্ন ধৰণৰ বুকছ অৰ্থাৎ কিতাপ পত্ৰবোৰ এক্সচেঞ্জ কৰে সাল সলনি কৰে অৰ্থাৎ ইটোৱে সিটোক দিয়ে সিটোৱে ইটোক দিয়ে এণ্ড মেনি আদাৰ থিংছ আৰু বহুত কিবা কিবি বস্তু চিক্ৰেটলি অৰ্থাৎ মনে মনে কোনেও গম নোপোৱাকৈ I have said it to Ruby, haven't I? এতিয়া কৈছে যে মই ৰুবিক এষাৰ কথা কৈছিলোঁ কোৱা নাইনে বাৰু ৰুবি এনেকৈ ৰুবিক সুধিছে ৰুবি
Yes, I recall. হয় মই মনত পেলাইছোঁ মানে মনত পেলাইছোঁ. Considering this, I went to her house to talk to her and she describes the whole story to her friends. আৰু তেতিয়া তাৰপিছত ৰুবিয়ে ক'লে যে আৰু এইটো কথা গম পায় তাৰমানে ৰুবিয়ে তেহেঁতৰ ঘৰলৈ গৈছিল কথা পাতিবলৈ. আৰু তাৰপিছত কি হ'ল ৰুবি যে যাওঁতে কি হৈছিল মিনিৰ লগত সেই সকলোবোৰ ঘটনা তাই লগৰখিনিক বিৱৰি ক'লে. Nitin, I see. We should do something. What do you say? তে নিতিনে ক'লে আচ্ছা ঠিক আছে তো আমি এতিয়া কিবা এটা কৰিব লাগিব. তুমি কি কোৱা? What do you say? তুমি কি কোৱা বুলি সুধিলে. আৰু বাকীখিনি কি ক'লে যে we should do something immediately. আমি তৎক্ষণাৎভাৱে সোনকালে অতি শীঘ্ৰেই তাৰমানে কিবা এটা কৰাটো উচিত. Rahul, we should try to solve this secretly so that no one knows about it. তে ৰাহুলে ক'লে যে আমি ইয়াৰ মানে প্ৰব্লেমটোৰ চলিউশ্যন আমি যি কৰোঁ আমি মনে কৰিব লাগিব. চিক্ৰেটলি ইয়াক ছল্ভ কৰিব লাগিব. ইয়াৰ সমাধান আমি চিক্ৰেটলি কৰিব লাগিব অৰ্থাৎ মনে উলিয়াব লাগিব যাতে কোনেও গম নাপায়. ৰশ্মি, you are right. ৰশ্মি কৈছে তুমি ঠিক কৈছা. or else there will be an unnecessary gossip in the school. নহ'লে কি হ'ব যদি কোনোবাই গম পায় না এটা কিছুমান unnecessary মানে অপ্ৰয়োজনীয় কিছুমান কথা বাৰ্তা স্কুলত ওলাব. গছিপ মানে যিবোৰ এনেই মানুহে আনৰ কথা পতা নিচিনা সেই কথাবোৰ ওলাব. Nitin, let's start our mission right now. All of them come closer to discuss something. আৰু সিহঁতি নিতিনে ক'লে যে ঠিক আছে তেন্তে আমাৰ যিটো মিছন অৰ্থাৎ আমাৰ যিটো আমাৰ লক্ষ্য সেইটো আমি আৰম্ভ কৰোঁ ব'লা বুলি কৈ গোটেইবোৰে ওচৰলৈ চাপি কিবা ডিছকাছ কৰিবলৈ আৰম্ভ কৰিলে. এবাৰ আহিলে scene 4 অৰ্থাৎ দৃশ্যাংশ 4. After 15 days in Ruby's house, the living room, Rahul, Rashmi, Nitin, Radha and Ruby are busy discussing something. Minnie enters with a smiling face. আৰু সেই 15 দিনৰ পাছত ৰুবিৰ হাউচত এতিয়া দৃশ্যটো আৰম্ভ হৈছে. আৰু কি হৈছে ইন দ্য লিভিং ৰুম অলৰেডি মই কৈছিলোঁৱেই যিটোত সকলোৱে বহি মেলি কথা বতৰা পাতে. সেই লিভিং ৰুমটোত কোন আছে ৰাহুল, ৰশ্মি, নিতিন, ৰাধা আৰু ৰুবিয়ে কিবাকিবি কথা বিজি আছে কিবাকিবি কথা চামথিং ডিছকাছিং চামথিং কিবা কথা ডিছকাছ কৰি আলোচনাত বিজি আছে তেহেঁতিকেইটা. আৰু মিনি সেই ৰুমটোলৈ সোমাই আহিছে উইথ এ স্মাইলিং ফেচ. এখন হাঁহি মুখ লৈ তাই সোমাই আহিছে. ৰুবি, হেল্ল' মিনি প্লিজ কাম. দে ৰুবিয়ে কৈছে যে হেল্ল' মিনি আহা সোমাই আহা প্লিজ সোমাই আহা এনে আছে. নিতিন, হাউ আৰ ইউ মিনি? তে নিতিনে কৈছে তোমাৰ কেনেকুৱা মিনি ভালনে সুধিছে. ৰাধা, ইউ চিম টু বি ভেৰি হেপ্পি টুডে. হোৱাটছ দ্য মেটাৰ? তে ৰাধা কৈছে তোমাক দেখাত আজি ইমান সুখী লাগিছে কথাটোনো কি বুলি সুধিছে. মিনি, এট ফাৰ্ষ্ট আই উড লাইক টু থেংক অল অফ ইউ. ইউ হেভ ছেভড মি ফ্ৰম বিং ৰুইন. এতিয়া মিনিয়ে কৈছে যে প্ৰথমতে মই তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ. তোমালোক সকলোৱে মোক ধ্বংস হোৱাৰ পৰা বচালা. ৰশ্মি, কাম অন, জাষ্ট ফৰগেট দিছ ৱাজ এন এক্সিডেণ্ট. ৰশ্মি কৈছে যে হ'ব আৰু দিয়া মানে এইবোৰ চব পাহৰি যোৱা এইটো এটা মাত্ৰ দুৰ্ঘটনাহে আছিল. মিনি, একচুৱেলি আই হেভ লাৰ্ণ ফ্ৰম দিছ এক্সিডেণ্ট ডেট ওৱান শ্বুড অলৱেজ কিপ গুড কোম্পেনী. এতিয়া মিনিয়ে কৈছে যে আচলতে মই এই দুৰ্ঘটনাটোৰ পৰা এটা শিক্ষা পালোঁ. আৰু কি শিক্ষা পালোঁ যে এজনে সদায়ে গুড কোম্পেনী অৰ্থাৎ ভাল বন্ধু ৰাখিব লাগে. দে গেভ মি মেনি ৰং আইডিয়াছ. তাই যে মিনিয়ে যিখিনি লগৰ সংগ পাইছিলে সেই লগৰ সংগখিনিৰ কথা কৈছে যে সিহঁতে তাইক বহুত ভুল আইডিয়া দিছিল. ইউ আৰ মাই ট্ৰু ফ্ৰেণ্ড. তাৰপিছত তোমালোকেই মোৰ আচল বন্ধু. ইফ ইউ উড নট বিন দেয়াৰ আই উড হেভ গন এষ্ট্ৰে. আৰু তোমালোক যদি নাথাকিলা হ'লে তেতিয়া মই বিপথে গ'লো হ'লে বা ধ্বংস পথৰে গ'লোহেঁতেন. ৰাধা, দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ডেট ইউ হেভ ৰিয়েলাইজ. ৰাধাই কৈছে যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তুমি ৰিয়েলাইজ কৰিলা তুমি অনুভৱ কৰিলা তোমাৰ ভুলটো. মিনি, আই এম গ্ৰেটফুল টু ইউ অল. মই তোমালোকক লৈ মানে বহুত ধন্য হয়. নাও আই ৰিয়েলাইজ ডেট ইট ইজ ভেৰি বেড টু স্পেণ্ড মাছ টাইম ইন ৱাচিং ফিল্মছ এণ্ড ৰিডিং ইউজলেছ বুকছ. এতিয়া মই অনুভৱ কৰিছোঁ যে এইটো বহুত বেয়া কথা যে ৱাচিং ফিল্মছ অৰ্থাৎ চিনেমা চাই আৰু
কিতাপ মানে ইউজলেছ কিতাপবোৰ পঢ়ি, ইউজলেছ অৰ্থাৎ যিবোৰ অপ্ৰয়োজনীয় কিতাপবোৰ পঢ়ি আৰু চিনেমা চাই সময়বোৰ অতিবাহিত কৰাটো বহুত বেয়া কথা। নিতিন, দিছ ইজ দ্য টাইম টু ফৰ্ম এণ্ড শ্বেপ আৱাৰ কেৰেক্টাৰ। তেতিয়া নিতিনে কৈছে যে এইটোৱে সময়, যিটো সময় আমি আমাৰ চৰিত্ৰটো আকাৰ আৰু আকৃতি দিব লাগিব। উই শ্বুড নেভাৰ ইগন'ৰ আৱাৰ ডিউটি। আমি আমাৰ ডিউটি অৰ্থাৎ আমাৰ কৰ্তব্যবোৰ কেতিয়াও অৱহেলা কৰিব নালাগে। উই হেভ অলছ' এ ৰেছপনচিবিলিটি টুৱাৰ্ডছ দ্য ছ'চাইটি। আমাৰ ৰেছপনচিবিলিটি আছে, আমাৰ দায়িত্ব আছে কিহৰ প্ৰতি? আমাৰ ছ'চাইটিৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতিও আমাৰ বহুতখিনি দায়িত্ব আছে। দ্য জুনিয়ৰ্ছ উইল ফ'ল' আছ। জুনিয়ৰ্ছ অৰ্থাৎ সৰুবিলাকে আমাক অনুকৰণ কৰিব। ছ' এজ ছিনিয়ৰ্ছ উই হেভ টু শ্ব' দেম হোৱাট ইজ গুড এণ্ড হোৱাট ইজ বেড। আৰু সেইবাবে এজ এ ছিনিয়ৰ অৰ্থাৎ ডাঙৰ হিচাপে আমি তাহাঁতক দেখুৱাব লাগে যে কোনটো ভাল আৰু কোনটো বেয়া। এভৰিবডি লুকছ এট হিম। আৰু সকলোৱে তাক চাই আছিলে। ৰাহুল, হাউ গ্ৰেট ইউ আৰ মেক্স এ জ'ক। আৰু ৰাহুলে তেতিয়া এটা উপলুঙা কৰি কৈছে, তুমি বৰ মহান দেই বুলি কৈছে। ৰুবি, ৰাহুল বি চিৰিয়াছ, হোৱাট হি ইজ ছেইং ইজ ট্ৰু। ৰুবিয়ে কৈছে যে ৰাহুল অলপ চিৰিয়াছ হোৱা, সি যিবোৰ কৈছে সকলোবোৰ সঁচাই হয়। নিতিন, মাই মাদাৰ অলৱেজ টেলছ মি দিছ। আই লাভ এণ্ড ৰেছপেক্ট হাৰ। আই এম অলৱেজ কেয়াৰফুল ডেট শ্বি ইজ নট হাৰ্ট। নিতিনে এতিয়া কৈছে যে মোৰ মায়ে সদায় মোক এইবোৰ কথা কয় আৰু মই মাক ৰেছপেক্ট কৰোঁ, শ্ৰদ্ধা কৰোঁ আৰু মই মাক ভাল পাওঁ। আই এম অলৱেজ কেয়াৰফুল ডেট শ্বি ইজ নট হাৰ্ট। আৰু মই সদায় কেয়াৰফুল হওঁ, মই সদায় সাৱধান হওঁ যাতে মায়ে কেতিয়াও দুখ নাপায়। ৰশ্মি, আৱাৰ পেৰেণ্টছ হেভ মাছ ফেইথ আপন আছ। ৰশ্মি কৈছে যে আমাৰ মা দেউতাৰ আমাৰ ওপৰত বহুত বিশ্বাস আছে। উই শ্বুড নেভাৰ বি আনট্ৰুথফুল টুৱাৰ্ডছ দেম। আমি কেতিয়াও তেওঁলোকৰ প্ৰতি মিছা হ'ব নালাগে। অনলি দেন উই কেন প্ৰস্পাৰ ইন লাইফ। আৰু কেৱল তেতিয়াহে আমি আমাৰ জীৱনত উন্নতি কৰিব পাৰিম। মিনি, আই এম ভেৰি লাকি টু হেভ ইউ এজ মাই ফ্ৰেণ্ডছ। মিনিয়ে এতিয়া কৈছে যে মই নিজকে বহুত সৌভাগ্যশালী ভাবোঁ যে মই তোমালোকক মোৰ লগৰ হিচাপে পালোঁ। I became very weak both physically and mentally when I indulged myself in the harmful activities and ignored my study. যে মই বহুত উইক অৰ্থাৎ মই বহুত দুৰ্বল হৈ পৰিছিলোঁ শাৰীৰিকভাৱে আৰু মানসিকভাৱে মই বহুত দুৰ্বল হৈ পৰি গৈছিলোঁ। কেতিয়া দুৰ্বল হৈ পৰি গৈছিলে? যেতিয়া তাই নিজকে সেই হাৰ্মফুল অৰ্থাৎ ক্ষতিকাৰক সেই কাম কাজবোৰত যেতিয়া তাই নিজকে ইণ্ডালজ কৰি দিছিল, প্ৰশ্ৰয় দিছিল, নিজকে সোমাই পৰিছিল, তাই সেই হাৰ্মফুল অৰ্থাৎ ক্ষতিকাৰক কাম কাজবোৰত নিজকে সোমাই দিছিল। আৰু যেতিয়া তাই নিজৰ পঢ়া শুনাবোৰ ইগন'ৰ কৰিছিল, অৱহেলা কৰিছিল, তেতিয়া তাই উইক হৈ গৈছিল, দুৰ্বল হৈ গৈছিল ফিজিকেলি অৰ্থাৎ শাৰীৰিক আৰু মানসিক দুয়োটাভাৱেই তাই দুৰ্বল হৈ গৈছিল। বাট নাও আই ফিল মাছ বেটাৰ এণ্ড ইনস্পায়াৰ্ড। তেওঁ এতিয়া কৈছে যে কিন্তু এতিয়া মই বহুত ভাল ফিল কৰোঁ, বহুত বেটাৰ ফিল কৰোঁ আৰু ইনস্পায়াৰ্ড অৰ্থাৎ অনুপ্ৰাণিত হোৱা, উৎসাহ পোৱা। তাই এতিয়া উৎসাহ পাইছে আৰু বহুত ভাল ফিল কৰিছে। আই উইল ষ্টাডি হাৰ্ড, আই উইল ৱৰ্ক হাৰ্ড। এতিয়া মই কি কৰিম? ভালকৈ পঢ়িম, মই কষ্ট কৰিম, পঢ়াত ভাল কৰিম আৰু মই কষ্ট কৰিম বুলি কৈছে। ৰুবি, ভেৰি গুড, লেটছ হেভ টি এণ্ড বিস্কুট। ৰুবিয়ে কৈছে বৰ ভাল কথা, তেন্তে আমি চাহ আৰু বিস্কুট খাওঁ। ৰাহুল, নাও উই কেন ডিছকাছ আৱাৰ নিউ প্লেন অফ ফৰ্মিং এ ছায়েন্স ক্লাব ইন আৱাৰ স্কুল। ৰাহুলে ক'লে যে এতিয়া তেন্তে আমি আমাৰ নতুন প্লেন, আমাৰ নতুন যিটো আঁচনি, সেই আঁচনিটোৰ বিষয়ে কথা পাতিব পাৰিম। কিহৰ আঁচনিটো? কি হয়? এখন ছায়েন্সৰ ক্লাব, স্কুলৰ এটা ছায়েন্সৰ ক্লাব খোলাৰ বা গঢ়ি তোলাৰ। ৰশ্মি, হেভ ইউ অল ফৰগটেন ডেট উই হেড টু ফিক্স এ ডেট ফৰ দ্য নেক্সট মিটিং অফ দ্য ৰিডাৰ্ছ ক্লাব। ৰশ্মিয়ে কৈছে যে তোমালোকে পাহৰি গ'লা নেকি? আমাৰ যিটো ৰিডাৰ্ছ ক্লাবটোৰ কাৰণে আমি এখন মিটিং ফিক্স কৰিব লাগে, এটা ডেট ফিক্স কৰিব লাগে মিটিঙৰ কাৰণে। নিতিনে কৈছে দিছ ইজ দ্য ফাইল। নিতিনে এটা ফাইল দি কৈছে যে এইটো ফাইল হয়। দে অল হেপিলি টেক টি এজ নিতিন ষ্টাৰ্টছ অপেনিং দ্য ফাইল। আৰু তেহেঁতি সকলোৱে সুখী মনেৰে চাহ খাবলৈ ল'লে। আৰু যেতিয়া নিতিনেও অপেনিং ফাইলটো খুলিবলৈ ষ্টাৰ্ট কৰিলে। মিনি, থেংক গড ন'বডি হিয়াৰ্ছ হাৰ। এতিয়া মিনিয়ে এতিয়া ভগৱানক ধন্যবাদ জনালে, কিন্তু কোনেও শুনি নাপালে, কাৰণ তাই মনে মনে নিজকে ধন্যবাদ জনালে, ভগৱানক ধন্যবাদ জনালে তাই মনে মনেই নিজৰ মাজতে। কিয় ধন্যবাদ জনালে? কাৰণ যিহেতু মিনি ধ্বংস পথলৈ গৈ আছিলে, তাই এই ভাল ফ্ৰেণ্ডখিনিয়ে তাইক যেতিয়া বুজাই পৰাই
বুজালে পঢ়ালে যে তুমি এনেকৈ কৰিলে বেয়া হয়, হৰৰ মুভি নপঢ়ি যদি ভূতৰ চিনেমা চাই থাকে, ইউজলেছ অৰ্থাৎ অৰ্থহীন যদি কিতাপবোৰ পঢ়ি থাকে, তেতিয়া তাইৰ ফিউচাৰটোলৈ বহুত দিগদাৰ হ'ব পাৰে বা লাইফটো তাই ধ্বংস হ'বলৈ গৈ আছিলে, তাই যিখিনি কাম কৰি আছিল। তো লগৰখিনিয়ে তাই সেইখিনি বুজাই পৰা যায়। এতিয়া যেতিয়া সেইবোৰ ভাল কৰি দিলে, তাই মানে তাৰ কাৰণে ভগৱানক ধন্যবাদ জনাইছে। কাৰ্টেইনছ ফলছ, তাৰমানে যিহেতু এখন এটা নাটকৰ ৰূপত আছিল। আমি যিহেতু লেচনটো ষ্টাৰ্টিঙতে কৈছিলোঁ যে এইটো এটা নাটকৰ ষ্টাইলত আছিলে। নাটকত যেনেকৈ জৱনিকা পৰে বুলি কয় যে, সেই তেনেকৈ মানে কাৰ্টেইনছবোৰ পৰি গৈছে। আশা কৰোঁ তোমালোক সকলোৱে লেচনটো ভালকৈ বুজি পালা। যদি কিবা অসুবিধা পোৱা মোক সুধিবা। ঠিক আছে, থেংক ইউ।